আমি যি ধৰণে মুছলমান বাংলাদেশীৰ বিৰোধিতা কৰিছোঁ, আমি হিন্দু বাংলাদেশীৰ আমি বিৰোধিতা কৰিছোঁ আৰু কাখনৰ বিৰোধিতা কৰি ইতিমধ্যে আমি জেল উঠাই ধৰিছোঁ। গতিকে আমাৰ স্পষ্ট কথা, চৰকাৰে যে সিদ্ধান্ত লৈছে হিন্দু বাংলাদেশীৰ ক্ষেত্ৰত এই সিদ্ধান্ত তেওঁলোকে প্ৰত্যাহাৰ কৰক, অন্যথা আমি গণতান্ত্ৰিক মাধ্যমেৰে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। সিংহল চলিয়া ডাঙৰীয়া আৰু জিতু ডাঙৰীয়া, আপোনালোক দুজনক হয়তো অসমৰ ভিতৰত মোৰ নিচিনা বেয়া পোৱা মানুহ আৰু কোনো নাছিল, কিন্তু এই ভিডিঅ'টো চাই মনত ইমানেই ভাল লাগিল, আপোনালোকৰ দুজনৰ ওপৰত ইমানেই ভাল লাগিছে কি ক'ম, যে এতিয়া যিটো সিদ্ধান্ত লৈছে বিদেশী চাই হিন্দু হওক মুছলিম হওক, এই কথাটো শুনি আপোনালোক দুটাক ধন্যবাদ জনাওঁ যে আপোনালোকৰ মেমৰিত কিবা এটা সোমাইছে। এই মেমৰিখন সদায় যাতে এনেকুৱাই থাকে, আকৌ মিয়া খেদা, ইয়াক খেদা, তাক খেদা, এইবিলাক কৰি গণ্ডগোল লগাই নিদিব। আমি সৰুৰে পৰা শুনি আহিছোঁ এইটো শংকৰ আজানৰ দেশ। এতিয়া যিটো পৰিস্থিতি, এতিয়া যদি কওঁ যে অকল শংকৰ আজানৰ দেশ নহয়, এতিয়া জুবিনৰ অসম, এইটো যদি কওঁ ভুল নহ'ব চাগে। কাৰণ আমি যাৰে লগত যুঁজো, আমাৰ অসমৰ হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ যিমান আছে, আমি সকলোৱে মিলি যুঁজিব লাগিব, তেতিয়া আমি সফল হ'ম। অকল মুছলিমে যদি যুঁজো নোৱাৰিম, অকল হিন্দুৱে যদি যুঁজে নোৱাৰে। বিদেশী খেদাৰ নামত এইবিলাক ফটো আমি নেতাবিলাকে কৰে। আপোনাৰ নিচিনা আমাৰ নিচিনা মানুহৰ ভিতৰত এইটো বিভেদ কাজিয়া সৃষ্টি কৰাই দিয়ে। সেই কাজিয়া আমি নকৰি আমি আটাইকেইটাই মিলি যিটো বিদেশী, সেইটো বিদেশীয়ে তাক খেদিব লাগিব। এতিয়া চাওক, আমি খাটি খোৱা মানুহ, আমাৰ আপাৰত যাব লাগিব। আপাৰ আকৌ বুজি নাপায় নেকি, উজনিত, মানে উজনি অসমত যাব লাগে। আপোনালোকৰ কিছুমান কাৰ্যক্ষেত্ৰত নামনিত যাবই লাগিব। এই ভেদাভেদটো নকৰি পেলাই মেইন চোৰকেইটাক ধৰকচোন, আমাৰ চকুৰ সন্মুখেদি আমাৰ অসমৰ সম্পদ তেল, তাৰপিছত মেঘালয়ৰ সম্পদ কয়লা, এইবিলাক যেন লৈ গৈ আছে চুৰ কৰি ডাঙৰ ডাঙৰ চোৰকেইটাক, এই চোৰকেইটাক ধৰিবৰ ব্যৱস্থা কৰকচোন। এই এটা মিয়াই কিবা দোষ কৰিছে, সেইটোকে ধৰক, তাৰ কি বিচাৰ হয়, শাস্তি হয়, এইটো দিয়ক। তাতকৈ গোটেই মিয়াকেইটাক দুখী লাভ নাই নহয়। তেনেকুৱা বদমাছ হিন্দুৰ ভিতৰত আছে, বৌদ্ধৰ ভিতৰত আছে, জৈনৰ ভিতৰত আছে, খ্ৰীষ্টানৰ ভিতৰত আছে, নেপালীৰ ভিতৰত আছে। যিটো বদমাছ, সেই বদমাছে, তাৰ কোনো জাতি নাই। বদমাছ মানুহৰ কেতিয়াও জাতি হ'ব নোৱাৰে।